মই মোৰ লগৰ ছোৱালীৰ ঘৰত গৈছিলোঁ তাতে এটা একদম মোৰ মেকুৰী টমি না কি বুলি মাতে মই গম নাপাওঁ মই একদম এই কিটি বোলে কিটি এই তই ব্লগত উঠছা এই এহঁতৰ মাতগিলা ফেৰা চাগলৰ মাত কিন্তু মোক দেখলি কিন্তু চাইছা উঠি ই কাৰ কাৰণে উঠছে না একদম মোৰ কাৰণে মুঠে নেকি মোটা নাই বুলি ক'লো একদম ভালে কিন্তু লগত এহুন মানে কি কৰি আছে এহুনে চুৰ পুলিচ না কি লুডু চুডু খেলি আছে মানে কি যে একদম বৰষুণ বতৰ যাৰ কাৰণে একদম মানে বৰষুণ বতৰত কায়ো একো কৰিব নোৱাৰি মুঠে একদম পূৰা খেলাত লাগি গৈছে কাৰণ বাহিৰত ফিল্ড চিলটো একদম পূৰা বেয়া হৈ আছে তাতে ক্ৰিকেট খেলিব নোৱাৰি না কিবা কৰি তাৰ কিবা খেলিব পাৰি আকৌ খেলিব নোৱাৰি সেইকাৰণে চব পূৰা একদম পূৰা খেলাত লাগি আছে আৰু ই ইয়াতে একদম পূৰা নিস্তব্ধ হৈ বহি আছে পূৰা মানে খেলাখন চাই আছে খেলাখন উপভোগ কৰি লাগছে কেনে লাগছে খেলাখন চাই হা এই খেলাখন চাই কেনে লাগছে তোৰে কেনে লাগছে ভাই আনি কেনাহান ই গাই চাই হাগি চাগি দে অগো সেই বেজি দিয়া নাই আচ্ছা বেজি চেজি দিয়া নাই কিন্তু সি তাহোন ঘৰত ৰাখিছে তাতে আৰু ঘৰত কম্বলৰ ওপৰত বাগাত দিয়া তাৰপিছত ভাই মই কেনে পালো মই তাৰ লগত বাগাত দি আছো এ কথা নাই কিতাবা লেপট্ৰা ভাল লাগে भाई कीटी अरे भाई क्या हलचल रे क्या हलचल মেকুৰীটোৰ নামটোৱে কি ঠগা মানে একদম কিটি বোলে নাম আৰু দেখাত কেনে থাকো চাওঁ একদম মানে তাৰ চাইজে কিবা বেলেগ এটা